বৈঠালাংছৰ বিধানসভা সমষ্টিত বিজেপিৰ শক্তি প্ৰদৰ্শন খেৰণীত ৰূপসিং তেৰণৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লোৱা মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উপচাই পেলালে প্ৰতিশ্ৰুতিৰে বোকাজানত কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ তুংগত প্ৰাৰ্থী ৰতন ইংতিৰ হৈ খটখটিত নিৰ্বাচনী প্ৰচাৰ চলালে সাংসদ বৈদ্যুৎ বৰদলৈ প্ৰমুখ APCC BPFৰ নেতাই পাৰ্বত্য জিলাৰ 4টা আসনতো জয় হ'ব ASTC দলীয় কাৰ্যালয়ত আয়োজিত সংবাদমেলত এই দাবী কৰে আঞ্চলিক ৰাজনৈতিক দলটোৰ নেতা সোনা সিং ডাঙৰ নমস্কাৰ ষ্টুডিঅ'ত মই পৰকজ্যোতি শৰ্মা এতিয়া কৈছো প্ৰথমটো অসমীয়া প্ৰাইম টাইম বাতৰিলৈ বৈঠালাংছ বিজেপি প্ৰাৰ্থী ৰূপসিং তেৰণৰ হৈ আজি নিৰ্বাচনী প্ৰচাৰ চলালে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই নিৰ্বাচনী প্ৰচাৰ সভাত 5 সহস্ৰাধিক জনতাই পিন্ধিলে কেৰুৱা ভাষণ প্ৰায় 10 সহস্ৰাধিক ৰাইজৰ উপস্থিতিত বিশাল জনসভাক উদ্দেশ্যে মন্ত্ৰীগৰাকীয়ে উপচাই পেলালে বহুতো প্ৰতিশ্ৰুতি কাৰ্বি পাহাৰ উন্নয়নৰ বাবে বিজেপি দলক ভোট দিবলৈ আহ্বান কৰি প্ৰাৰ্থী ৰূপসিং তেৰণৰ হৈ প্ৰচাৰ চলোৱা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় ইতিমধ্যে বিগত 5টা বছৰ পাৰ্বত্য জিলাখনত বহু উন্নয়নৰ কাম হৈছে পুনৰ বিজেপি দল আহিলে কাৰ্বি আংলংবাসী ৰাইজৰ বাবে ৰূপায়ণ কৰা হ'ব বহুতো আঁচনি অৰুণোদয় আঁচনিৰ যোগে মহিলাক 830 টকা দিয়াৰ পৰিৱৰ্তে প্ৰতি মাহে 3000কৈ দিয়াৰ ঘোষণা কাৰ্বি আংলং জিলা ছাত্ৰ-ছাত্ৰীৰ বাবে উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বিভাগত উত্তীৰ্ণ হলেও স্কুটি প্ৰদান কৰিব জিলাখনত এখন এয়াৰপোৰ্ট নিৰ্মাণ কৰা হ'ব খেৰণী চাৰিআলিৰ পৰা লামচাখাঙলৈ যোৱা গড়কাপ্তানি পথ 70 কোটি টকা বাজেট ধাৰ্য কৰা বুলি ঘোষণা কৰে উল্লেখ্য যে কাৰ্বি আংলং ৰাজ্যৰ দীৰ্ঘদিনীয়া দাবী 246 ক বিষয়ে নিৰ্বাচনী ইস্তাহাৰত উল্লেখ থকাৰ স্বত্তেও কেৱল কেপ পঢ়ি সামৰি থয় আরে ভাই নিজে নিজৰ কথা কৈ থাকে নেকি এটোতো এনেকুৱা লাগে যে ইমান নিজে নিজৰ কথা কয় পাগলা হৈ গ'ল নেকি স্যার তিনিখন এখন পাম স্যার বাট প্লিজ সম্ভৱ নেকি আপোনালোকে স্যার প্লিজ কনগ্ৰেচুলেশ্যন স্যার এটা আপোনালোকে নিজে কওক যিজন মানুহে নিজে ইলেকশ্যন হাৰিছে তেওঁ কেনেকৈ বড়ো ভোট দিব পাৰিব স্যার তেওঁ আগতে BTCৰ প্ৰধান আছিল এতিয়া প্ৰাক্তন হৈ গ'ল স্যার প্লিজ স্যার If BJP comes to power, then will your government going to implement Article 244 for Karbi Anglong and Dima South? Already we are in discussion with our ceasefire people. Yes, sir. And those who has laid down arms. Already one round of discussion has been conducted with Union Home Minister. Okay, sir. And we hope to conclude an agreement after this election. Okay, sir. But all these issues are under discussion. Under discussion. Yes. Your government will going to implement. I will say that all these issues are on the table. Okay, sir. বঠালাংছৰ পৰা জাছনিহে ৰিপৰ্ট কাট নিউজ বোকাজানত কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ উঠিছে তুংগত শুক্ৰবাৰে খটখটিত অনুষ্ঠিত নিৰ্বাচনী প্ৰচাৰ সভাত প্ৰাৰ্থী ৰতন ইংতিৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে সাংসদ বৈদ্যুৎ বৰদলৈ APCCৰ সম্পাদক অপূৰ্ব ভট্টাচাৰ্য BPFৰ সভাপতি সাগ্ৰামা মহিলাৰ দৰে প্ৰিয়াগম নেতাসকলে বোকাজান বিধানসভা সমষ্টিত বিজেপি প্ৰাৰ্থী ডক্টৰ নুমল মুমিনৰ বিৰুদ্ধে নিৰ্বাচনী যুদ্ধত নামিছে কংগ্ৰেছ প্ৰাৰ্থী ৰতন ইংতি বিগত নিৰ্বাচনত জয় হৈ 5 বছৰ শাসকীয় দলৰ MLA হোৱা প্ৰাৰ্থী গৰাকীৰ বিৰুদ্ধে স্বাভাৱিকতে কংগ্ৰেছৰ যুঁজ তীব্ৰতৰ কৰি তুলিবলগীয়া হৈছে কংগ্ৰেছৰ মিত্ৰ জোট CPIM BPF AUDF দলে এইবাৰ নিৰ্বাচনী যুঁজ তীব্ৰতৰ কৰিছে ৰতন ইংতিৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈ BTADৰ প্ৰাক্তন চিফ তথা BPFৰ সভাপতি সাগ্ৰামা মহিলাৰে সমষ্টিটোৰ ভোটাৰ ৰাইজক হাতৰ ছবিত ভোট দিবলৈ আহ্বান জনায় মহিলাৰে ভাষণত পৰিষদৰ তুলিৰাম ৰংখাং নেতৃত্বাধীন বিজেপি চৰকাৰকো খুৰধাৰ সমালোচনা কৰে আনহাতে ভাষণত তেওঁ আৰু কয় যে ডক্টৰ নুমল মুমিন কাৰ্বি আংলঙৰ বোকাজানৰ স্থায়ী নিবাসী নহয় ৰতন ইংতিয়ে বোকাজান তথা বোকাজানবাসীৰ বিষয়ে যিমান জানে মুমিনে নাজানে
সেয়েহে বোকাজান উন্নয়নৰ স্বাৰ্থত ভোটাৰ ৰাইজে কংগ্ৰেছ প্ৰাৰ্থীৰ ৰতন ইংটিকহে নিজৰ বহুমূলীয়া ভোট প্ৰদান কৰি জয়যুক্ত কৰিব লাগিব বুলি কয়। পদফুল দিয়া মানে কি হ'ব? পদফুল নাই এতিয়া দে পদফুল নাই বাইদেউ একদম মনত ৰাখিবি পদফুলত নাযাবি পুৰা হাতত চিনত ভোট দি পেলাই জয়যুক্ত কৰিবি। চৰকাৰ আমাৰ মহাজক বনাই আছে শেষ এইবাৰ হেমন্ত বিশ্ব শৰ্মা বিৰাট হিৰো দেখাই আছিল এইবাৰ শেষ হেমন্তৰ লগত মই আছিল সেইকাৰণে হেমন্তই হিৰো দেখাব পাৰিছে না মইতো নাই এতিয়া হেমন্তৰ লগত জিৰ' হৈ আহিল হেমন্ত ভয় নাখাবি আৰু মুছলিমৰ বিৰোধীটো বহুত কৈ আছে হেমন্ত বিশ্ব শৰ্মাই বিৰাট ভয় নাই মাদ্ৰাছা স্কুলবিলাক বন্ধ কৰি দিব নামাজ পঢ়াটো বন্ধ কৰি দিব এইবিলাক কিবা হয় নেকি মুঠতে হেমন্ত বিশ্ব শৰ্মাই আমি যিখিনি জানো টোটেলি ট্ৰাইবেলৰ বিৰোধী পুৰা আপোনাৰ খাৰ্বি হওক আপোনাৰ গাৰো ৰাভা হওক বড়ো হওক উন্নতিৰ ওপৰত উঠিব নিদিয়ে সবসময় দাবাই পেলাই ৰাখিব বিচাৰে একচুৱেলি আপোনালোকৰ চিট এইটো শেষ হ'ব এতিয়াই চাৰেণ্ডাৰ কৰি পেলাই কংগ্ৰেছক সোমাইলে ভালহি নহলে শেষ হ'ব তুলিৰাম কাৰ্বি আলঙত পইচাটো তুলিৰাম ৰংহাল না তুলিৰাম বাবু আপুনি এই কাৰ্বি আলঙৰ পইচাটো ব্যৱহাৰ কৰিছে আমাৰ BTC ইলেকশ্যনত টোপলা লৈ যাই পেলাই BTC ইলেকশ্যনত হেমন্তক দিব লগা হৈছে জানে মই সব জানো কাৰ্বি আলঙৰ পৰা পইচা বহুত মিছইউজ কৰিছে আমাৰ BTC নিৰ্বাচনত হেমন্ত বিশ্ব শৰ্মা কমেও মানে 50 কোটি মান টকা দিছে মই জানো এই পইচাটো কাৰ্বি আলঙৰ কাম কৰিব লাগিছিল এই পইচাটোৱে BTCত লৈ গৈছে তুলিৰাম বাবুয়ে বোকাজানৰ পৰা বিষ্ণু লেখে ৰিপৰ্ট কাম নিউজ। কাৰ্বি আংলঙৰ ৰাজনৈতিক প্ৰেক্ষাপটত একমাত্ৰ আঞ্চলিক ৰাজনৈতিক দলীয় সম্পত্তি প্ৰচাৰ অভিযান সংবাদমেল আয়োজনেৰে তুংগত তুলিছে নিৰ্বাচনী প্ৰচাৰ অভিযান 1 এপ্ৰিললৈ হাতত আছে আৰু মাত্ৰ কেইটামান দিন পাৰ্বত্য জিলা কেইখনত ৰাজনৈতিক দলসমূহেও নিজৰ প্ৰাৰ্থী ভোট দি জয়যুক্ত কৰাৰ বাবে সমষ্টিয়ে নিৰ্বাচনী সভা পাতিছে মুঠতে জোৰদাৰ নিৰ্বাচনী প্ৰচাৰ চলিছে পাৰ্বত্য জিলাৰ 4টা আসনৰ বাবে পিছপৰি থকা নাই পাৰ্বত্য জিলা কেইখনৰ একমাত্ৰ আঞ্চলিক দল ASTC শুক্ৰবাৰ ডিফুস্থিত দলীয় কাৰ্যালয়ত এক সংবাদমেল আয়োজন কৰে ASTC নেতৃত্বই সংবাদমেল যোগে জিলাবাসীৰ ৰাইজৰ স্বাৰ্থত আঞ্চলিক দলৰ প্ৰাৰ্থী ভোট দি জয়যুক্ত কৰিবলৈ ভোটাৰ ৰাইজক আহ্বান কৰে উল্লেখ্য ডিফু বিধানসভা সমষ্টিৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে হেমসিং টিছো হাওৰাঘাটৰ বাবে চন্দ্ৰকান্ত টেৰাং বৈঠালাংছৰ বাবে চাৰ্চিং ইংলেণ্ড আৰু বোকাজান বিধানসভা সমষ্টিৰ বাবে ৰাজেন ৰংপিয়ে আগবঢ়াইছে প্ৰাৰ্থিত্ব কেন্দ্ৰীয় চৰকাৰ তথা অসম চৰকাৰ যোৱা বিগত সময়ছোৱাত আমি দেখা পাইছোঁ যে বিজেপি তথা NDA আৰু UPA তেওঁলোকে শাসন কৰি আছে কিন্তু তেওঁলোকে কয় বিজেপিৰ কথাই কওক তেওঁলোকে স্মল ষ্টেট এজেণ্ডা আছে বুলি কয় কিন্তু আজিলৈকে তেওঁলোকে কথাহে কৈছে ইমপ্লিমেণ্ট কৰাৰ ক্ষেত্ৰত তেওঁলোকে কোনো পদক্ষেপ লোৱা হোৱা নাই আৰু লগতে NDAৰ কথা UPAৰ কথাও ঠিক তেনেদৰে আমি দেখা পাইছোঁ তেওঁলোকে কয় যে আমাৰ ধৰক ষ্টেট দিয়াৰ বা ষ্টেট কিবা পলিচি নাই কিন্তু চাওক আমাৰ কাৰণে পলিচি নাই কিন্তু তেলেংগানাৰ কথাই কওক বা বিভিন্ন 4টা 5টা ষ্টেট ক্ৰিয়েট কৰিছে তেওঁলোকৰ কাৰণে কৰা হৈছে কিন্তু আমাৰ কাৰণে সদিছা লাগা নাই যিটো দেখা পাইছোঁ উদাহৰণস্বৰূপে চাওক সিদিনা 24 তাৰিখে দেশগাঁও আহিছে ছয়জন হোম মিনিষ্টাৰ অমিত শ্বাহে তেখেত আহিছে তেখেতে আৰ্মছ গ্ৰুপৰ লগত তেওঁলোকে আলোচনা কৰি মেলি তেওঁলোকৰ যিটো পলিটিকেল ডিমাণ্ড এইটো চলুচনৰ কাৰণে ইয়াত আহিছে বুলি কৈছে ৰাইজে বহুত আশা কৰিছিলে কিন্তু তেওঁ ইয়াত কি বুলি কৈছে কোনো এগ্ৰিমেণ্টৰ কথা অহা নাই কোনো ইমপ্লিমেণ্টৰ কথা অহা নাই সেইকাৰণে আমি ক'ব বিচাৰিছোঁ যে NDA চৰকাৰে কওক তথা বিজেপিৰ বুলি কওক বা UPA তথা কংগ্ৰেছৰ চৰকাৰ বুলি কওক তেওঁলোকে আমাৰ হিলছ ডিষ্ট্ৰিক্টৰ হিলছ ৰাইজৰ কাৰণে তেওঁলোকে প্ৰতাৰণাহে কৰি আছে
এইকাৰণে আমি দলৰ আমাৰ প্ৰাৰ্থীক আমি জয়যুক্ত কৰালে নিশ্চয় আমাৰ দলৰ প্ৰতিনিধিসকলে তেওঁলোকে বিধানসভাত তেওঁলোকে এই অটল বাস্তেদ মুভমেণ্ট বা 244 ইমপ্লিমেণ্টৰ কাৰণে তেওঁলোকে তাত দাবী জনাব সেইটোৱে ষ্টেফান টেনৰ ৰিপৰ্ট কাট নিউজ কাৰ্বি আংলং নিৰ্বাচনী আয়োগৰ সৌজন্যত 1 এপ্ৰিলত বিধানসভা নিৰ্বাচন নিয়াৰিকৈ পৰিচালনাৰে বাবে মহিলা পোলিং বিষয়াসকলক প্ৰশিক্ষণ প্ৰদান কৰা হয় কাৰ্বি আংলং নিৰ্বাচনী আয়োগৰ সৌজন্যত 1 এপ্ৰিলত বিধানসভা নিৰ্বাচন নিয়াৰিকৈ পৰিচালনাৰ বাবে মহিলা পোলিং বিষয়াসকলক প্ৰশিক্ষণ প্ৰদান কৰা হয় শুক্ৰবাৰে হাওৰাঘাট আৰু ডিফু বিধানসভা সমষ্টিৰ বাবে ডিফু বালিকা বিদ্যালয় চন্দ্ৰ সিং টেনন হাইস্কুল ৰুকাছেন মহাবিদ্যালয় প্ৰশিক্ষণ অনুষ্ঠিত কৰে প্ৰশিক্ষণ ইলেক্ট্ৰনিক ভোটিং মেচিন ব্যৱহাৰৰ সন্দৰ্ভত দিয়া হয় মহিলা পোলিং বিষয়াসকলক সময় হৈছে বাণিজ্যিক বিৰতিৰ Kardong, milik kacing hon, sungsi sokarbi karbi ke video arat keduan. Milik tum karbi kuru sarcing mamai ke siye hinte. Non ke bangji terepo ni paling koira. Merkepa ni hidung amai aron bari mafan padu ponji pus milik tum arni hot poniklo. Kasi keduan kacing hon jilpi jilpo. Pi purun kacing lok. Don mekara doan kuru pulang. Tongria sa longpa sa doan tabang suarni. Mijung ahabar longki kamsa. Arong mate labang so mijung arut along adak ni bitum ke kesi inglong kiri habaramai rat amai pila pe ka ke video amai di ponji bangsor ni sat phong alam dan si cetan simung ponji katu kabeta nang ci tong noni ko pusi nai tum katu kabe pamiri kong chen bang hinten nang chu phaponi lo pardon Pangcho Electronics Deepu Rongkhilan, where you will get multiple gifts items. Sports equipments, school bags, mixture grinders, and any kind of home appliance and much more. Pangcho Electronics, Deepu Rongkhilan. Visit the store now. Pangcho Electronics. Are you having a problem in hiring a security for your company, institution, or safeguard for your houses? If so, visit Karbi Security Services Private Limited, an ISO certified company since 2021. Office Difu Karbi Anglong near TV Center. For more information, contact Bimolkiling 9390632243 or you can mail at bimolkiling7@gmail.com. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্জ জুচ খাওক জীৱনৰ মজা লওক কাঞ্জ জুচ আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্জ জুচ খাওক জীৱনৰ মজা লওক কাঞ্জ জুচ বিৰতি পিছত পুনৰ বাতৰি মজিয়াত বোকাজানৰ কৈলামতি মিনি ষ্টেডিয়ামত অনুষ্ঠিত বিজেপি প্ৰাৰ্থী ডক্টৰ নুমল মুমিনৰ বিশাল নিৰ্বাচনী প্ৰচাৰ সভাতো অংশগ্ৰহণ মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মুমিনৰ হৈ প্ৰচাৰ চলাই মন্ত্ৰীগৰাকীয়ে বিজেপি পুনৰ জিকি আহিলে বোকাজান বিধানসভা সমষ্টিৰ এলেকা অধিক উন্নয়ন কৰাৰ প্ৰতিশ্ৰুতি দিয়ে পশ্চিম কাৰ্বি আংলঙৰ খেৰণী প্ৰাৰ্থী ৰূপসিং টেনৰ হৈ প্ৰচাৰ চলোৱা মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নুমল মুমিনৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈ মুমিনৰ হৈ প্ৰচাৰ চলায় বোকাজান ভোটাৰ ৰাইজৰ আগতো বিভিন্ন আঁচনি ৰূপায়ণৰ লগতে জিলাবাসীৰ বাবে বিশ্ববিদ্যালয় এয়াৰপৰ্ট নিৰ্মাণ কৰি দিয়াৰ ঘোষণা কৰে ভোটাৰ ৰাইজক বিজেপি প্ৰাৰ্থী জয় কৰাৰ বাবে আহ্বান কৰি মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয় যে কংগ্ৰেছ বৰ্তমান অচল টকাৰ দৰে গতিকে বিজেপিকে ভোট প্ৰদান কৰিব লাগে
Lapen ke Amit Shah fan ke bitai free lo lapen public along dan ini alang fan party lo je sebagai inti dari sosmed le ho dia ban ke da unity peace and development rally lo ka wajak persaben lapen ke da tigiran mo la CA kemudian ni jane pa ke so hotame ni chief minister Himanta Sharma King lo se plus hota nili reminder hisabe me mona bitai free lo minister Minister bang kenon pulo lah ya putar bang kenon lah ekor ke sana long bang University, that is not there. What nonsense they are doing? I am doing good work because they are afraid. If I work like that, after 5 years, nobody will compare with me, and I will win every election uncontested because I work for every people. Karbi people also I work for them. Garo people also I work for them. Naga, Adivasi, Kuki, Assamese, whoever is there, Bengali, then all people. I have not. There is no discrepancy during my work. Now this is the election. This time they are doing this propaganda. It is a shameful act who are doing. I ask them, if I say that Article 244A is that case, then I will resign from the MLSip. That is my challenge to them. Article 244A, that case, if I say it. Understand? Yes. Article 244A. Yes. Whole sentence should be there. If I said that case, I will resign today. Even BJP expel me, I will resign and I will not contest election. This is my challenge. Mongol report, Cat News. কাৰ্বি আংলং জিলাৰ 18 নং বিধানসভা সমষ্টিৰ জয়ৰাম খনসিঙৰ প্ৰবঞ্চনাৰ বাবে নিৰ্বাচনী প্ৰাক্ষণতে এখন নহয় দুখন নহয় একেলগে তিনিখন গাঁৱৰ ৰাইজে দিলে প্ৰবঞ্চনাৰ প্ৰত্যুত্তৰ 1 নং বালিগাঁও 2 নং বালিগাঁও আৰু দুমুখী জালজুৰি ৰাইজে দিলে প্ৰত্যুত্তৰ জয়ৰাম খনসিঙে ইমান দিনে কৰি অহা প্ৰবঞ্চনাৰ হয় যিমানে কাকচাপি আহিছে বিধানসভা নিৰ্বাচনৰ নিৰ্দিষ্ট দিন সখনে সলনি হ'ব ধৰিছে সমষ্টিটোৰ ৰাজনৈতিক প্ৰেক্ষাপট আকৰ্ষণীয় ভূমিকাত অৱতীৰ্ণ হৈছে ভোটাৰ ৰাইজ আধাৰশিলা স্থাপন প্ৰতিশ্ৰুতি প্ৰদানতে বিগত 5টা বছৰ অতিক্ৰম কৰা বিজেপিক আৰু ভোট নিদিয়া সমষ্টিটোৰ 3খন গাঁৱৰ ভোটাৰ ৰাইজে বিজেপি চৰকাৰৰ মিছা প্ৰলোভন মিছা প্ৰতিশ্ৰুতি বঞ্চনাত অতিষ্ঠ ৰাইজ বিজেপিৰ দৰসিং ৰংহাঙৰ পৰিৱৰ্তে কংগ্ৰেছৰ প্ৰাৰ্থী সঞ্জীৱ দেওৰ্ণক ভোট প্ৰদান কৰিব এইদৰে স্পষ্ট বক্তব্য আগবঢ়ায় স্থানীয় নেতা ছাত্ৰ বৰুৱে বালিগাঁৱৰ বাসিন্দা হয় মই আজি আপোনালোকৰ ওচৰত মই দুআষাৰমান আসাম টক্সৰ যোগেদি আসাম লাইফৰ যোগেদি মই দুআষাৰমান কম সেইটো হ'ল আমাৰ ইয়াত ফলপ লিখিছিলে তেওঁলোকে এই বাউণ্ডাৰী আমাৰ নামঘৰৰ বাউণ্ডাৰীলৈ তেওঁলোকে ফলপ লিখিছিলে তাৰপিছত ইয়াত পুখুৰী এটা আছে পুখুৰী মুদামকৈ তেওঁলোকে ফলপ লিখিছিলে এইটো লিখিছিলে খনসিং ৰপিৰ মানুহ এই গাঁৱৰে আমাৰ ধৰি লওক এই বিজেপিৰ লিডাৰবিলাকে আজিলৈ কি সম্পূৰ্ণ হৈ নুঠিলে এইবোৰ কাম আৰু আজি এই আমি এটা নিৰ্মাণ কৰি আছোঁ ঘৰ নিৰ্মাণ কৰি আছোঁ এইটো আমাৰ নিজৰ টকা ইয়াত 5 পইচা এটা গভৰ্ণমেণ্টৰ টকা নাই ইয়াত আজি বিজেপি চৰকাৰে যিখিনি প্ৰতিশ্ৰুতি দিছে যিখিনি ৰাইজক ঠগন দিছে সেই ঠগনটো এইবাৰ আমি এই ইলেকশ্যনৰ যোগেদি আমি জবাব দিম বিজেপিক আমি জবাব দিম আৰু পৰিৱৰ্তন একোৱেই হোৱা নাই ইয়াত আমাৰ গাঁওখনৰ পৰিৱৰ্তন ৰাস্তা ধূলি তেওঁলোকে ৰাস্তাটো দিম বুলি কৈছিলে আৰু এই নামঘৰৰ বিনিময়ত তেওঁলোকে 2000 টকা দিম 2 লাখ টকা দিম বুলি কৈছিলে তেওঁলোকে সেই 2 লাখ টকা আজিলৈকে নাই আৰু লগতে আজি এইখন চৰকাৰে এনেকুৱা মিছলীয়া চৰকাৰ খালি 2 লাখ টকাটো কোনে দিম বুলি কৈছিলে এইটো খনসিং ৰপিয়ে দিম বুলি কৈছিলে ইমান বোলে তোমালোকৰ গাঁও বোলে ভাগ নাই গতিকে লাষ্ট টাইম এটা ভাগ পাইছে তোমালোকৰ গাঁও 2 লাখ টকা আজিলৈকে সেই 2 লাখ টকাও নাই আৰু এজন আছে এইটো নাচি ফুৰা বিহু নাচে বিহুও নহয় ব্ৰেক ডান্সও নহয় একো নহয় খালি জাম মাৰি ফুৰা কোন হেমন্ত বিশ্ব শৰ্মা খালি মুখৰ ফুল ঝাৰি মাৰি ফুৰা মানুহ এইজন এনেকুৱা ধৰণৰ চৰকাৰৰ লগত আমি নাথাকোঁ সেইকাৰণে এইখন গাঁৱত আমি 40 ঘৰ আছোঁ 35 ঘৰে কংগ্ৰেছ
পাৰফাৰ পৰা নাৰায়ণ বৰুৱা ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ